নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ বাবে আন এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ৰ টপিক হ'ল আছাম ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড, AFPF কনষ্টেবল, ড্ৰাইভাৰ আৰু অসমত হ'বলগীয়া বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। এই ভিডিঅ'টোত তোমালোকে হিন্দী আৰু অসমীয়া মাধ্যমত ওৱান লাইন কুৱেশ্যন উইথ এনচাৰ লৈ আহিছোঁ, যি বহুতো চেণ্ট্ৰেল এক্সাম যিসকলে দি থাকে তেওঁলোকৰো উপকৃত হ'ব। আৰু এই ভিডিঅ'ৰ মাধ্যমে যদি ভিডিঅ'টো ভাল লাগিছে এনেকুৱা টপিক আকৌ আনিবলৈ তেনেহ'লে মোক কমেণ্টত কৈ দিব, মই লৈ আহিম। ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। চোৱা যে হাৰাপ্পা সভ্যতা কৈছে হাৰাপ্পা किस नदी के किनारे स्थित है। তোমালোকে জানে হাৰাপ্পা किस नदी के किनारे है, ৰাবি নদী के किनारे है। অসমীয়াত টাইপিং ভুল হ'ব পাৰে, তোমালোকে সেইবাবে মোক ক্ষমা কৰি দিব। হাৰাপ্পা কোনখন নদীৰ পাৰত অৱস্থিত তোমালোকে জানে, ৰাবি নদীৰ পাৰত অৱস্থিত। কালিবঙ্গা স্থিতে, কালিবঙ্গা হ'ল উত্তৰ প্ৰদেশৰ এখন ঠাই য'ত হাৰাপ্পা সভ্যতাৰ লগত জড়িত আছে, সেইবাবে এইখন ক'ত অৱস্থিত, কোনখন ৰাজ্যত, ৰাজস্থানত অৱস্থিত। হাৰাপ্পা শব্দ কোন যুগ লৈ, অর্থাৎ হারাপ্পা শব্দ কি যুগ কি সভ্যতা হে, উত্তর কাঞ্চা যুগকে অর্থাৎ ব্রোঞ্জ যুগৰ সভ্যতা হয়। এতিয়া চাওক नेक्स्ट क्वेश्चन, सिंधु घाटी के निवासी को किस धातु का ज्ञान नहीं था। অর্থাৎ সিন্ধু ঘাটিৰ নিবাসী অৰ্থাৎ মানুহবিলাকে কোনটো ধাতুৰ ব্যৱহাৰ কৰা নাছিলে, লোহাৰ ব্যৱহাৰ কৰা নাছিল, কিন্তু সোণ, চান্দি আৰু তামৰ ব্যৱহাৰ জানিছিল। কৈছে যে কোনটো ধাতু সিন্ধু উপত্যকাৰ মানুহে চিনি নাপালে, অৰ্থাৎ চিনি নাপায়, অৰ্থাৎ লোহটো চিনি নাপায় উত্তৰ হ'ব। আৰু তেওঁলোক সোণ, ৰূপ আৰু তামৰ ধাতুৰ জ্ঞানটো আছিল। তাৰপিছত চোৱা ইণ্ডিকা কি ৰচনা কিসনে কি, অৰ্থাৎ ইণ্ডিকা নামৰ পুস্তক কিসনে ৰচনা কৰিছে, মেগাস্থানিছে ৰচনা কৰিছিল। ইণ্ডিকা কোনে ৰচনা কৰিছিল, ইয়াত ৰচনা হ'ব, ৰচনা কৰিলে মেগাস্থানিছে ইণ্ডিকা নামৰ পুস্তকখন ৰচনা কৰিছিল। তাৰপিছত কৈছে যে গুপ্ত কি কাল মে কোনচি চীনী যাত্ৰী ভাৰত আয়া। গুপ্ত কালত কোনজন চীনী যাত্ৰী ভাৰতত আহিছিল, অৰ্থাৎ গুপ্ত কালত কোন চীনী ভ্ৰমণকাৰী ভাৰতলৈ আহিছিল, ফাহিয়ানে ভাৰতলৈ আহিছিল হ'ব। আৰু নেক্সট কুৱেশ্যন চোৱা, মহাভাৰত কি ৰচনা কিসনে কি। মহাভাৰতৰ ৰচনা কোনে কৰিছিল, উত্তৰ ব্যাসদেৱে। ব্যাসদেৱে, ইয়াত স্পেলিংটো ভুল আছে, ব্যাসদেৱে হ'ব, ব্যাসদেৱে। তাৰপিছত চোৱা মহাভাৰত কা যুদ্ধ কিতনে দিন চলা। তোমালোকে সকলোৱে শ্ৰীকৃষ্ণ চিৰিজটো চাইছে, এয়া কিমান দিন চলিছিল, 18 দিন মহাভাৰতৰ যুদ্ধ হৈছিল। কিমান দিনলৈ চলিছিল মহাভাৰতৰ যুদ্ধ, 18 দিনলৈ। তাৰপিছত চোৱা কুৰু বংশৰ ৰাজধানী ক'ত আছিল। কুৰু বংশৰ ৰাজধানী আছিল হস্তিনাপুৰ, য'ত কুৰু বংশৰ ৰাজধানী আছিল। আৰু এই টপিকটোৰ পৰা তোমালোকে নিশ্চয় 80% কুৱেশ্যন ৰিপিটেশ্যন কৰিছে, সেইবাবে মই লৈ আহিছোঁ এনেকুৱা কুৱেশ্যন। তাৰপিছত চোৱা ত্ৰিপিটক সাহিত্য সম্পৰ্ক আছে। ত্ৰিপিটক সাহিত্য সম্বন্ধিতহে বুদ্ধ ধৰ্ম, ত্ৰিপিটক বুদ্ধ ধৰ্মৰ গ্ৰন্থ হয়, সেইবাবে ত্ৰিপিটক হ'ল বুদ্ধ ধৰ্মৰ লগত জড়িত। তৃতীয় বুদ্ধ পৰিষদ, বুদ্ধ পৰিষদ বুলি কি বুজা, যেতিয়া বুদ্ধদেৱ মৃত্যু হৈছিল তেতিয়া তেওঁলোকৰ শিষ্যসকলে বুদ্ধ ধৰ্মৰ প্ৰতি বছৰে এটা কৰি আলোচনা কৰিছিল, অৰ্থাৎ তৃতীয় আলোচনাটো কিমান চনত হৈছিল, বুদ্ধ পৰিষদ, তাকে কোৱা হয় বুদ্ধ সংগতি, অৰ্থাৎ আমি যেনেকুৱা সভা কৰোঁ তেনেকৈ বুদ্ধ পৰিষদ হৈছিল। কাৰ সময়ত হৈছিল, অশোকৰ সময়ত হৈছিল বুদ্ধ পৰিষদ, তৃতীয় বুদ্ধ পৰিষদ। তাৰপিছত চোৱা হ'ল আইনী আকবৰী এবং আকবৰনামা কি ৰচনা কিসনে কি। আবুল ফজলে ৰচনা কৰিছিল, অৰ্থাৎ আইনী আকবৰী আৰু আকবৰনামা কোনে ৰচনা কৰিছে, আবুল ফজল। আতে আকবর আতে আবুল ফজল। ओके, अकबर का वित्तीय मंत्री कौन था। टोडर महल था वित्तीय मंत्री। कौन आसल वित्तीय मंत्री, टोडर महल। पुराणों की संख्या कितनी है। पुराणों संख्या, पुराण किमानখন তোমালোকে নিশ্চয় জানে, পুৰাণৰ সংখ্যা কিমান, 18খন পুৰাণ আছে। তোমালোকে নিশ্চয় কোৱাচোন কমেণ্টত, মোক কৈ দিয়াচোন প্ৰথম পুৰাণখনৰ নাম কি। তাৰপিছত
चोआ सेकेंड टू चोआ क्वेश्चन तम्बाकू का सेवन सबसे पहले किस मुगल सम्राट ने की उत्तर আকবর ने की কোনে কৰিছিল আকবৰে কৰিছিল তাৰপিছত চোৱা पानीपत का प्रथम युद्ध किस वर्ष में हुआ था पानीपत प्रथम युद्ध কোন হৈছে ইব্ৰাহিম লোধি আৰু বাবৰৰ মাজত হৈছে তোমালোকে নিশ্চয় জানা কিমান চনত হৈছে 1526 খ্ৰীষ্টাব্দত হৈছিল তাৰপিছত চোৱা শেখ মহিনুদ্দিন চিস্তা দৰগাহ ক'ত অৱস্থিত এইটো ইমান ইম্পৰ্টেণ্ট নহয় তথাপি জানি লওক এইটো যিসকল চেণ্ট্ৰেল এক্সাম দি থাকে সেইসকলৰ বাবে এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু আজমেৰত অৱস্থিত তাৰপিছত চোৱা আকবৰ নে কিছ বছ দিন ইলাহী ধৰ্ম প্ৰচাৰ কৰে আকবৰে এটা ধৰ্ম প্ৰচাৰ কৰিছিল এই ধৰ্মটোৰ নাম কি দিন ইলাহী কোন বছৰত আকবৰে দিন ইলাহী ধৰ্ম আৰম্ভ কৰিছিল 1582 চনত দিন ইলাহী ধৰ্ম প্ৰচাৰ কৰিছিল তাৰপিছত চোৱা হ'ল কাৰ যুগত স্থাপত্যৰ সৰ্বোচ্চ বিকাশ ঘটে স্থাপত্য মানে কাৰ যুগত অৰ্থাৎ কলাক্ষেত্ৰৰ বিকাশ ঘটিছিল বিশেষ মোগল সম্ৰাটৰ সময়ৰ কথা কৈছে এইটো কাৰ সময়ত শাহজাহানৰ সময়ত কিয়নো শাহজাহানে বহুতো নিৰ্মাণ কৰিছে কি নিৰ্মাণ কৰিছে তাজমহল নিৰ্মাণ কৰিছিল লালকিল্লা নিৰ্মাণ কৰিছিল জামা মছজিদ নিৰ্মাণ কৰিছিল দিল্লীৰ সেইভাবে আৰু বহুতো নিৰ্মাণ কৰিছিল সেইভাবে কাৰ যুগত স্থাপত্যৰ সৰ্বোচ্চ বিকাশ ঘটিছিল শাহজাহানৰ সময়কালত বিজয়নগৰ সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল এইটো নিশ্চয় জানে তোমালোকে হৰিহৰা আৰু বক্কুৱে বিজয়নগৰ প্ৰতিষ্ঠা কৰিছিল তাৰপিছত কোৱা গোপুৰম বুলি কি বুজা গোপুৰম বুলিলে কি বুজা মন্দিৰ প্ৰৱেশৰ দুৱাৰ কাষ বুজা এইটো নালাগে তোমালোকে এইটো বাদ দিয়া তাৰপিছত চোৱা হাম্পি নগৰ কোনখন ৰাজ্যৰ লগত জড়িত তোমালোকে নিশ্চয় জানা হাম্পি নগৰ কি राज्य से संबंधित है उत्तर विजयनगर राज्य से संबंधित है তাৰপিছত চোৱা বিজয়নগৰ শাসকসকলে নিজকে মাতিছিল অৰ্থাৎ বিজয়নগৰ শাসকসকলে নিজকে মাতিছিল মতামত ৰায় তাৰপিছত চোৱা টাকোবান্দি ননকনা চাহাব কাৰ জন্মস্থান এইটো হ'ল গুৰু নানকৰ জন্মস্থান টাকোবান্দি তাৰপিছত चोआ उत्तर भारत में भक्ति आंदोलन का आरंभ किस संत ने शुरू किया रामानंद ने शुरू किया उत्तर भारत का शुरू किया भक्ति आंदोलन रामानंद ने कौन साधु उत्तर भारत भक्ति आंदोलन आरंभ কৰিছে उत्तर रामानंद হৈছে তাৰপিছত চোৱা ৰাবিয়া কোন চি সত্যি उत्तर रहस्यवादी কোনজন সাধু আছে ৰাবিয়া আছে ৰহস্যবাদী সাধু আছিল ইবন বতুতা দেশৰ ভ্ৰমণকাৰী আছিল ইবন বতুতা কোন দেশৰ ভ্ৰমণকাৰী আছিল মৰক্কৰ পৰা তেওঁ ভাৰতলৈ আহিছিল মোহাম্মদ বিন কাছিমৰ লগত মৰক্কৰ পৰা ইবন বতুতা ভাৰতলৈ আহিছিল ভিডিঅ'টো দীঘল হৈ যাব সেইবাবে আজি ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে এনেকুৱা ভিডিঅ' টপিক আৰু পাব কাৰণে তোমালোকে মোক কমেণ্ট কৰি যাবা মই বনাই দিম ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ